ৰাস্তাটো বাগাৰগাঁও বজাৰ কৰাতে এতিয়া দিগদাৰ হৈ গৈছে। ইফালে কিমান গাঁও আছে, এতিয়া যদি বিজনী যাব লাগে তেনেহ'লে সেই বড়ো বজাৰ দি ঘূৰি যাব লাগিব, ইফালে দি নাযায়, বন্ধ হৈ গৈছে এইটো। নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান বহুতে টাইম হৈছে, আঢ়ৈটা বাজি গৈছে, কিন্তু ব্লগটো মই আৰম্ভ যিহেতু কৰিব ওলাইছোঁ বাগৰঘাট গৈ আছোঁ গাইছ। তাতে যাই এজন লগ পাই আছোঁ, কিন্তু মই অকলে যাম বাগৰঘাট। তাতে গৈ এজন লগ পাই আছোঁ, বহুত মানে কি বেয়া লগা খবৰ গাইছ। গৈ আছোঁ আৰু অলপ পিছতে লগ পাই আছোঁ। 1 2 3 4 A to Z ব্লগটো আমি আৰম্ভ কৰোঁ। আছোঁ মই ৰাস্তাত আৰু ইয়াৰ পৰা গৈ আছোঁ গাইছ বাগৰগাঁও। তাতে অলপ পিছতে লগ পাই আছোঁ। চ' গাইছ বৰ্তমান আছোঁ মই বাগৰগাঁও, আৰু এই নদীটাৰ নাম হৈছে মাকাৰা নদী। একেবাৰে মানে কি অৱস্থা একেবাৰে বেয়া গাইছ। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবৰ এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু দেখুৱাই আছোঁ চাওক শেষলৈকে। খুৰা এইখন কি দোকান আছিল? চাহ দোকান। আৰু চাহ দোকান ওচৰতে চাওক গাইছ, পূৰা নদীৰ পূৰা ওচৰতে আহি পাইছে, কিন্তু বৰষুণ আহিলেতো নিবই ন, ভৰসা নাই আৰু। আৰু কি আগতে কিমানখিনি আছিল পানীৰ আপ? 15-20 মিটাৰ মানত। পূৰা যিবিলাক বেপাৰবিলাক আছে বৰ্তমানটো বহি আছে, সব বহি আছে, কাৰো কোনো বেপাৰ নাই এতিয়া, কাৰো কোনো বেপাৰ নাই। এনেকুৱা গাইছ অৱস্থা হৈ গৈছে। আৰু যিবিলাক মানে কি টিংপাত খুলি তেনে এনেকৈ থ'ব লগা হৈছিল। আৰু বাজাৰখন আছে গাইছ এই নদীৰ, এই যিবিলাক একদম মিডিল পাৰ হৈ যায়, মিডিল পাৰ হৈ যায়। এতিয়া বৰ্তমান মিডিল যিখিনি আছে তাৰ সিফালে নদী আছিল। অঁ, বৰ্তমান হত যিটো যাই আছে, হতৰ যিটো মিডিল আছে তাৰ সিফালে নদী আছিল, ইমানখিনি লাগি ভাঙিছে। আৰু সেইফালে হালধীয়া প্লাষ্টিক, এই হালধীয়া প্লাষ্টিকৰ সিফালে আছিল নদী, আৰু এইফালেদি বহুত মাটি ভাঙিছে। আৰুতো গাইছ একবাৰে চাওক গাইছ পূৰা খুঁটিবিলাক কেনেকৈ আছে, আৰু ঘৰবিলাক পূৰা অটাই লৈ যাব। কিন্তু বৰষুণ আহিলেতো নিশ্চয় নিবই গাইছ, কিন্তু বেয়া লাগি যায়। হা দোকান আছিল আগত, ইয়াৰ পৰা গাইছ মই গৈ আছোঁ, ৰাস্তা এটা আছে পূৰা অটাই লৈ যিহেতু গিছে সেইটো আপোনালোকক দেখুৱাই আছোঁ। কিন্তু বহুতে বেয়া লাগে, কিন্তু দোকান বেপাৰবিলাক মানে কি যিহেতু হোৱা নাই, ৰাস্তাৰ সিফালে যিহেতু হৈ আছে গাইছ। আৰু ৰাস্তাটো যিহেতু এটা সহায় যিহেতু লৈ গৈছে, মই তাতে গৈ আছোঁ গাইছ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু মৰম আৰু ভাল পাবৰ দে সদায় দি যায়। গৈ আছোঁ ৰাস্তাৰ মানে কি যিটো সহায় লৈ গৈছে গাইছ। এতিয়া হৈছে গাইছ মেইন পাকা ৰাস্তা বাগৰগাঁওখিনি, আৰু ইফালৰ কি গাঁও এইখন যিহেতু নাজানো গাইছ। যিমানখিনি পাৰোঁ আপোনালোকৰ ভিডিঅ'ৰ দ্বাৰা সেইখিনি আপোনালোক দেখুৱাই আছোঁ। কিন্তু একেবাৰে ৰাস্তাটো খহাই লৈ গৈছে গাইছ, বহুতে বেয়া খবৰ। কোনবিলাৰ পৰা মানে কি এই ৰাস্তাটো খহাই লৈ গৈছিল? ৰাতিপুৱা 9টামান বজাৰ পৰা। হয় হয়, যিহেতু অহা যোৱা কৰা নহয়, কিবা প্ৰব্লেম হৈছে নেকি? প্ৰব্লেম হৈছে, একদম যাৱা নাযায় ইফালেদি। ৰাস্তাটো বাগাৰগাঁও বজাৰ কৰাতে এতিয়া দিগদাৰ হৈ গৈছে, ইফালে কিমান গাঁও আছে, এতিয়া যদি বিজনী যাব লাগে তেনেহ'লে সেই বড়ো বজাৰ দি ঘূৰি যাব লাগিব, ইফালে দি নাযায়, বন্ধ হৈ গৈছে এইটো। এনেকুৱা কি বানপানী কি হৈছিল নেকি আগতে? নাই, আগতে হোৱা নাই এনেকুৱা বানপানী। আগতে আজিলৈকে দেখা পোৱা নাই। কিন্তু গাইছ সৰুৰ পৰা মই ইমানখিনি হ'লোঁ, কিন্তু ময়ো যিহেতু ইমানখিনিত মানে কি বানপানী যিহেতু দেখা পোৱা নাই। আৰু পাকা ৰাস্তা হয়, কিন্তু আজি কি খোৱাই লৈ গৈছে না? আৰু নহয়, এইটো মানে বানটো নোহোৱাৰ আগতে খোৱাই লৈছিল। তাৰপিছত মানে অকণমান খালী মানে পেলপেলিবিলাক অহা নিচিনাকৈ মানে ৰাস্তাটো আছিলে। তাৰপিছত কি হ'ল, অকস্মাত এই দুদিন বৰষুণ দিয়াৰ পিছতে ৰাস্তাটো গোটেই খহাই লৈ গ'ল। বহুতে বেয়া লাগে গাইছ, কিন্তু পাকা ৰাস্তা এটা খহাই লোৱা ইমান সহজ কথা নহয়। কিন্তু গাইছ ইফালৰ মানুহখিনি যে সিপাৰে যাব নোৱাৰে, সিপাৰৰ মানুহখিনি যে ইফালে যে আহিব নোৱাৰে, সেইটোহে মেইন প্ৰব্লেম। আৰু বজাৰ কৰিব য'ত মানে কি ইফালৰ মানুহখিনি আছে তাতেহে বজাৰ কৰিব যায় ন।
ট্ৰেক্টাৰ দি আনি আছে মাটি আৰু বস্তাত যিটো ভৰাব গাইছ আৰু পাৰবিলাকত পূৰা দিব যিটো আৰু এই যিখিনি মাটি আছে যাতে অতাই লৈ নাযায় আৰু চ' গাইজ বৰ্তমান টাইম হৈছে 6টা 6:30 বাজি গৈছে যাব লাগে ঘৰত যিহেতু আৰু নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ ট্ৰিডেন টাটা বাই বাই যিহেতু চাইকেলে দি আছোঁ ঘৰত যাওঁ যিহেতু আৰু লগ পাই আছোঁ